নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। বহুদিন হ'ল ব্লগ বনোৱাই হোৱা নাই, সেয়ে ভাবিলোঁ আজি ব্লগটোকে ষ্টাৰ্ট কৰোঁ। যোৱা 10 তাৰিখৰ পৰা গোলাঘাট হালিকেহাট ষ্টেডিয়ামত ৱৰ্কশ্বপ এটা হৈ আছে আৰু গোলাঘাট বৰাহী গাঁৱতো হৈ আছে। সেয়ে আমি দুইজনীয়ে তালৈ বুলি ওলাইছোঁ। বলক ভিডিঅ'টো চাই যাব। এইকেইদিন ইমান ৰ'দ দিছে, ক'লৈকো ওলাই যাব নোৱাৰি, তথাপিও যাব লগা হৈছে। সেয়ে আমি দুইজনীয়ে মুখত কাপোৰ বান্ধি লৈছোঁ। এইখন গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ গেট। আৰু এইখন আঠখেলীয়া নামঘৰৰ ওচৰতে আঠখেলীয়া হায়াৰ ছেকেণ্ডেৰী স্কুল। গোলাঘাট জিলা বুলিলে সকলোৱে মনলৈ আহে। খুব সুন্দৰ এখন ঠাই, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই। এয়া দেখিছে কিমান সুন্দৰ পৰিৱেশ। আৰু এইখন যে দেখিছে গেটখন, এইখন হৈছে পুৰণা আঠখেলীয়া নামঘৰৰ গেট। এতিয়া আমি জ্যোতি বিষ্ণু প্ৰকল্প ষ্টেডিয়ামটো পালোহি। দুইজনীয়ে এতিয়া নামি লৈছোঁ। অৱশ্যে ছাৰহঁতে আহি ইতিমধ্যে শিকাই আছে। পাপৰিয়ে এতিয়া খানা খাবলৈ লৈছে। কি কি দিছে? নিমকি, বাৰ্বি খাবানে? বাৰ্বি তাতে তাই লাজ। দিব পাৰিম।
ষ্টেডিয়ামৰ পৰা আমি 1মান বজাত বৰাহীগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আহিলোঁ। যিহেতু ইয়াতো ৱৰ্কশ্বপ চলি আছে, ইয়াত পাছবেলা ৱৰ্কশ্বপ দিয়া হয়। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।